দুয়াই গাছবে নি হাই এভৰিৱান, আজি বনাম মাছৰ টেঙা জোল। তাৰ বেয়া লৈছোঁ ভাঙোন মাছ, নহৰু, পিঁয়াজ, বিলাহী আৰু এটা তেজপাত। মাছকেইটা এনেকৈ নিমখ আৰু হালধি দি সানি ল'ম। ফ্ৰাই কৰি ল'ম। কেৰাহীত তেল দি দিছোঁ। দিম লোৱা নহৰু দি দিছোঁ। এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি এনেকৈ ভাজি ল'ম। দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এনেকৈ বিলাহীখিনি গলি যোৱালৈ এনেকৈ ভাজি ল'ম। বিলাহীখিনি সিজা হৈ গ'ল। এতিয়া আমি অলপ পানী এড কৰিম আৰু উতলিবলৈ দিম। এতিয়া মাছকেইটা দি দিম। নেমু চেপি দিম। আপোনালোকৰ মোৰ ৰেচিপিটো যদি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।